নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই যদিও ভাল নহয়, কাহ চৰ্দি জ্বৰ হৈ আছে। ভাল পাইছোঁ বাৰু এতিয়া দৰৱ খাই। এতিয়া আমাৰ ঘৰলৈ আজি আলহী আহিব। কোন কোন আহিব তাকে আপোনালোকৰ আগত দেখাম, কি বনাওঁ দেখাম বাৰু আপোনালোকক। আলহীৰ আগত মই আলু পিঁয়াজ পটাপট কাটি লওঁ। এতিয়া পটাপট জেটাত বনাম। আলহী আহিম বুলি ক'লে আৰু খানাও ভালকৈ বনাব লাগিব ন। সৰু মাছ পাতি দিলোঁ, ডাঙৰ মাছোৱে বনাইছোঁ। মাছ হৈ গ'ল, এতিয়া মই দাইল পাতি দিছোঁ। আলহী আহি নোপোৱাৰ আগত কামবোৰ হৈ গ'লে ভাল লাগে, সেইকাৰণে পটাপট কামখিনি কৰি লৈছোঁ। এই আলহী আহি পালেহিয়ে, ভণ্টিহঁত আহি পালেহিয়ে মৰাণৰ পৰা। জোঁৱাই আহিছে, জোঁৱাইৰ ভতিজাক আহিছে, লগত ভণ্টি আহিছে। এওঁ গৈছিলে, এওঁ লৈ আহিলেগৈ। এয়া আহি সোমালেহি। আহোঁতে দেৰি হৈ গ'ল, 4টাই বাজি গ'ল। লৰালৰিকৈ এয়া ভাত দিলোঁ। সকলো এনেকৈ বহি ভাত খাই ল'লে। ভাত খাই মেলি চবেই বহি এনেকৈ কথা বতৰা পাতি, বহুত দিনৰ মূৰত লগ পাইছে ন। গৈ আহিছোঁ বাৰু, তেওঁ এতিয়া সন্ধিয়াই হ'ল। সন্ধিয়াই চাহ দিলোঁ, সকলো এনেধৰণে চাহ খাই ল'লোঁ। খাই পেলাই এতিয়া আমি যাবলৈ ওলাইছোঁ ভাইটি ঘৰত আজি ভাতৰ দাৱাত, সকলোৰে আমাৰ, আলহীও লগতে। এয়া গৈ পালোঁগৈ বালিবাট ভাইটি ঘৰ, ডাঙৰটো ভাইটি ঘৰত। ভাইটি ৰৈয়ে আছেহি, এয়া বোৱাৰী। গৈ পালোঁগৈ, গৈ এয়া বহি কথা বতৰা পাতি, চাহ দিলে বোৱাৰীয়ে, পিঠা নাস্তা দি চাহ দিলে, এইবোৰ খালোঁ। খাই মেলি এতিয়া যাবলৈ ওলাইছোঁ মাৰ ঘৰত, মানে সৰু ভাইটি ঘৰত। কেইবাঘৰো হ'ল ন, 3 ঘৰ। আলহী আহিছে যেতিয়া সকলো ঘৰতে যাবই লাগিব। মই গৈছোঁ যেতিয়া সকলো ঘৰতে যাবই লাগিব। এয়া গৈ পালোঁগৈ মাহঁতৰ ঘৰত। এয়া সৰু ভাইটিয়ে বোৱাৰী, বহুত দিনৰ মূৰত লগ পাইছে সিহঁতক। জেঠাই ছোৱালী হয় তাই মোৰ। মায়ে নামাজ পঢ়ি আছিলে, ওলাই আহিলে। আহি এনেকৈ আমি সকলোৱে বহি কথা বতৰা পাতিলোঁ। পাতি বোৱাৰীয়ে চাহ ৰেডিয়ে কৰি থৈছিলে, চিকেন পোলাও, ঢেৰ কিবা কিবি দি চাহ দিছে। আলহী ঘৰত গ'লে আৰু অকণমান হ'লেও খাবলগীয়া হয়। খাই মেলি কথা পাতি আমি ওলাই আহিলোঁ। এতিয়া যাম বাই ঘৰলৈ। বাই আমি নোযোৱাৰ কাৰণে, দেৰি হোৱাৰ কাৰণে নাতিনীয়েকক লৈ আগবাঢ়ি আহি পাই গ'ল। আহিয়ে আমি গৈ বাই ঘৰ পালোঁগৈ সকলো। গৈ বহি চপ টপ খাই কথা বতৰা পাতি ভাল লাগে। বহুত দিনৰ মূৰত সিহঁতি গৈছে। বায়ে ভিতৰত চাহৰ যোগাৰ কৰিছে। চাহ নাখাওঁ বুলি ক'লেও ক'তনো মানিব আৰু, ইমান দিনৰ মূৰত গৈছে আলহী। তাই লৰালৰিকৈ চাহ দিলে। চাহ খাই মেলি আমি আজৰি। এতিয়া আহিবলৈ ওলাইছোঁ ভাইটি ঘৰত, ভাত খাব লাগিব ন। এয়া বোৱাৰী চব বনাই ৰেডি কৰি থৈছে। মাছ ভাপত দিয়া, ইয়াত চিকেন, চালাড, চব্জি, দালি ঢেৰ বনাইছে। ৰুটিও বনাইছে, মই আৰু এওঁ ৰুটি খাম। এয়া কাষ্টাৰ্ড, আৰু যোনে যি খায় আৰু। খাই মেলি আজৰি হ'লোঁ। এতিয়া 11:30 বাজিব হ'ল। সকলো খাই মেলি এনেকৈ অকণ বহিলেও, টিভিও চালে, কথা বতৰা পাতি চবেই এতিয়া যাবলৈ ৰেডি হৈছোঁ। এতিয়া ঘৰলৈ আহিম আৰু। আজিলৈ আহিছোঁ, কালি আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। বাই বাই।